হেল্ল' গাইজ, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইউটিউবৰ এনে 5টা ৰহস্যময়ী তথা অদ্ভুত চেনেল, যিকেইটাৰ বিষয়ে জানি হয়তো আপুনিও আচৰিত হৈ যাব। নম্বৰ 1ত আছে নাছা জিম 108 নামৰ ইউটিউব চেনেলটো। এই চেনেলটো এজন এক্স নাছা এমপ্লয়ীয়ে ক্ৰিয়েট কৰা বুলি বিশ্বাস কৰা হয় আৰু তেখেতে দাবী কৰে যে তেখেত 1989ৰ পৰা 2004 চনলৈ নাছাত কাম কৰিছিল। যদি আপুনি এই চেনেলটোৰ ভিডিঅ'সমূহ চায় তেনেহ'লে আপুনি দেখিবলৈ পাব এই চেনেলটোৰ সকলোবোৰ ভিডিঅ'ছ নাছা তথা এলিয়েনৰ মাজৰ সম্পৰ্কত ফ'কাছ কৰা। কিন্তু কেৱল এয়াই নহয়, যদি আপুনি এই চেনেলটোৰ এবাউট কলমটোলৈ যায় তেন্তে তাত এটা নোট লিখা দেখা পাব, দিছ ইজ এ ছিৰিজ অফ ভিডিঅ'ছ হুইচ মাই ক্লায়েণ্ট ৰিকুৱেষ্টেড টু ৰিলিজ আফটাৰ হিজ বৰ্তমানলৈকে কোনেও এই চেনেলটোৰ ৰহস্য ভেদ কৰিব পৰা নাই। সঁচাকৈ নাছাৰ এলিয়েনৰ লগত সংযোগ আছে নেকি? নম্বৰ 2ত আছে হাই ৱাল্টাৰ ইটছ মি পেট্ৰিক নামৰ ইউটিউব চেনেলটো। এই চেনেলটোত মাত্ৰ এটাই ভিডিঅ' আপলোড কৰা হৈছে। ভিডিঅ'টোৰ নাম হৈছে হাই ৱাল্টাৰ আই গট এ নিউ গাৰ্লফ্ৰেণ্ড। ভিডিঅ'টোত পেট্ৰিক নামৰ এজন লোকে কয় যে তেওঁ এগৰাকী গাৰ্লফ্ৰেণ্ড পালে। এইখিনিলৈকে সকলো ঠিকেই আছে নহয়নে? কিন্তু ইয়াৰ পাছত ভিডিঅ'টো এটা আচৰিত ৰূপ লয়। চাওক। Hi, Walter. I was at the mall today, and guess what happened? I met the most wonderful girl. We went shopping at JCPenney's, and she tried on a lot of clothes. And she ended up buying a whole lot of them, you know what I mean? And then we decided to go and take a look at some of the jewelry. It's cameras, Walter, but I'm going to show you around anyways. You ready? নম্বৰ 3ত আছে মিছ পৰ্চেলিন ডল নামৰ ইউটিউব চেনেলটো। যদি আপুনি ভুটীয়া পুতলা ভাল পায় তেনেহ'লে এই চেনেলটো আপোনালোকৰ বাবে। এই চেনেলটোত ভয় লগা পুতলাৰ ভিডিঅ'ৰে ভৰ্তি হৈ আছে। এই ভিডিঅ'সমূহ উইক হাৰ্ট থকাসকলৰ বাবে নহয়। এই চেনেলটোৰ ভিডিঅ'সমূহে আপোনাক 1 মাহলৈ ভাল সপোন দেখিবলৈ নিদিব। নম্বৰ 4ত আছে ৰবৰ্ট হেল্পমেন নামৰ ইউটিউব চেনেলটো। এই চেনেলটো অতি ভয়াৱহ তথা ইয়াৰ ভিডিঅ'সমূহে আপোনালোকক হঠাতে আচৰিত কৰি তুলিব। এই চেনেলটোত যথেষ্টকেইটা ভিডিঅ' আছে আৰু এই ভিডিঅ'সমূহত এজন ব্যক্তিয়ে এটা ডেড বডিৰ লগত বুজিব নোৱাৰাকৈ কিবা কৰি থাকে। নম্বৰ 5ত আছে পপি নামৰ ইউটিউব চেনেলটো। পপি এগৰাকী ছং ৰাইটাৰ, ছিংগাৰ, যোনে এই চেনেলটোত অদ্ভুত ভিডিঅ'ছ বনায়। এই ভিডিঅ'সমূহক আমাৰ নৰ্মেল জীৱনৰ লগত ৰিলেট কৰিব পৰা নাযায়। চেনেলটোত 1 বা 2 মিনিটৰ ভিডিঅ' আপলোড কৰে আৰু এই ভিডিঅ'সমূহত পপি নামৰ ছোৱালীজনীৰ মুখত কথা কওঁতে কোনো ধৰণৰ এক্সপ্ৰেশ্যন নাথাকে। যদি আপুনি চেনেলটোৰ বিষয়ে চাৰ্চ কৰে তেনেহ'লে গম পাব যে এই চেনেলটো আচলতে এটা প্ৰজেক্ট আৰু এই প্ৰজেক্টটোৰ নাম পপি ৰখা হৈছে। আচলতে এই ছোৱালীজনী কোন, ছোৱালীজনীৰ নাম কি, এই বিষয়ে কোনেও একো নাজানে। এই প্ৰজেক্টটোৰ ডাইৰেক্টৰ হৈছে টাইটানিক সিংক্লাৰ আৰু কোৱা হয় যে এই পপি প্ৰজেক্টটো আচলতে ইলুমিনাটিৰ হৈ কাম কৰে। যদি আপোনালোকে নাজানে ইলুমিনাটি কি তেনেহ'লে মই কওঁ যে ইলুমিনাটি এটা সিক্ৰেট গ্ৰুপ হয়, যোন গ্ৰুপটোৱে চেতানৰ পূজা কৰে আৰু চেতানিজিম
ইনফৰমেশ্যনক বাঢ়িবলৈ কাম কৰে। এই চেনেলটোৰ ভিডিঅ'সমূহ চালে এনেকুৱা লাগে যেন এই ভিডিঅ'সমূহত কিবা নহয় কিবা এটা চিক্ৰেট মেছেজ দিয়া হৈছে। এই চেনেলটোৰ ভিডিঅ'সমূহ এনেধৰণৰ। Oh no! যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই ধৰণৰ ভিডিঅ' আগলৈও চাই যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো দবাই দিব, যাতে যেতিয়াই মই এটা নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পাই যায়। আৰু লগতে যদি পপি আৰু ইলুমিনাটিৰ বিষয়ে আৰু জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, বাবে এটা বেলেগকৈ ভিডিঅ' বনাই